Hey guys, মই ডিম্পি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। এই ভিডিঅ'টিত আপোনালোকে এটা ৰেচিপি ভিডিঅ' দেখা পাব। আপোনালোকে এটা ঘৰতে খুব সহজতে বিহুৰ বাবে এটি পিঠা বনাবলৈ দেখুৱাম আপোনালোকক। সেই পিঠাবিধ বহুতেই বেছি সোৱাদযুক্ত হয় আৰু বহুত বেছি ইজি হয় আৰু আপোনালোকে খাই মই আপোনালোকক চিয়ৰিটি দিছোঁ বহুত বেছি টেষ্টি পাব। তো পিঠাটো কেনেদৰে বনালো জানিবলৈ আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাই যাব আৰু যদি ভিডিঅ'টি ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট লগতে শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেললৈ নতুন কৰিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। ফলত তেনে ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমে আমি ভাত খোৱা চাউল এনেদৰে তিয়াই থ'ব লাগিব প্ৰায় 2 ঘণ্টামানৰ পিছত মই নাৰিকলৰ গুড়ি লৈছোঁ লগতে পিঠাগুড়ি যিখিনি চাউল তিয়াই থৈছিলোঁ সেইখিনি গুড়ি কৰি লৈছোঁ মিক্সিত প্ৰায় 1 কাপ মানৰ সমান হ'ব আৰু নাৰিকলৰ গুড়িখিনিত আমি এতিয়া দিম চেনি। আপোনালোকে সোৱাদ অনুযায়ী দিব চেনি, মই কোনো জোখ লৈ দিয়া নাই, মই সোৱাদ অনুযায়ী দিছোঁ আৰু লগতে মই ইয়াতে মিঠাই দিম যিহেতু মিন্স চুৰা দিম যিটো গুড় মানে জুলীয়া মিঠাই কয় সেইকাৰণে চেনিৰ পৰিমাণ খুব কম পৰিমাণে দিছোঁ আৰু লগতে মই ইয়াত তিল দিছোঁ। তিল আপুনি যিমান ইচ্ছা দিব পাৰে, কমকৈ দিলে বেছি ভাল, বেছি দিলে বেছি সোৱাদটো ভাল নহ'ব। আৰু লগতে এয়া দিছোঁ বেকিং পাউডাৰ প্ৰায় 1 চামুচ মানৰ সমান দিম। এইখিনি দিয়াৰ পিছত মই অলপ সোৱাদ অনুযায়ী অকণমান নিমখ দিছোঁ। তাৰপিছত এইখিনি ভালদৰে মঠি লৈছোঁ যাতে নাৰিকলৰ পৰা পানীটো লগতে চেনিৰ পৰা যিটো পানী ওলায় সেইখিনি ওলাই যায়। তাৰপিছত এয়া মই জুলীয়া মিঠাই দিছোঁ যিটো চুৰা বুলিও কয়। এইখিনি বেছি নিদিব যাতে পিঠাগুড়িটো আমি ভালদৰে মঠিব পাৰোঁ তাৰ সমানত দিব। এয়া মই তাৰপিছত অলপকৈ ইয়াতে পিঠাগুড়ি দিম। পিঠাগুড়ি দিছোঁ অলপকৈ আৰু অলপকৈ দি মঠি থাকিম। মই পিঠাগুড়িটো মঠিবলৈ লৈছোঁ। যিহেতু ইয়াতে পিঠাগুড়িৰ পৰিমাণ মোৰ কম আছিল, তাৰপিছত ইয়াতে পিঠাগুড়ি অলপকৈ দি মঠাৰ পিছত আপোনালোকে যদি পিঠাগুড়িটোত পনীয়া টাইপৰ মিশ্ৰণটো পনীয়া টাইপৰ হৈ থাকে তেতিয়াহ'লে তাক আটা বা ময়দা দিব পাৰে, তেতিয়া সোৱাদটো আৰু বেছি ভাল হয়। মই ইয়াতে পিঠাগুড়িৰ লগতে মই আটাও দিছোঁ, টেষ্টটো তেতিয়া বেছি ধুনীয়া হয়। এবাৰ মই ইয়াতে আটা গুড়ি দিলোঁ। এইখিনি ভালদৰে মঠি কিছু সময় আমি ইয়াত থৈ দিম। তাৰপিছত মঠি লৈ হোৱাৰ পিছত মোৰ মঠি লোৱা হৈ গ'ল। তাৰপিছত নিজৰ পচন্দ অনুসৰি এনেধৰণৰ শ্বেপ দি ল'ব। মই পিঠাৰ শ্বেপত দিছোঁ, ঘিলা পিঠাৰ শ্বেপত, লগতে এনেকুৱা ভুজিয়া টাইপ কৰি দিছোঁ। আৰু এয়া মই তেল দিছোঁ কেৰাহীত, ৰিফাইন তেল। তাৰপিছত ৰিফাইন তেলত ধুনীয়াকৈ ফ্ৰাই কৰিলে হ'ল। বেছি লাৰি নাথাকিব কাৰণ ভাঙি যোৱাৰ চান্স থাকে। অলপ এটা ছাইড ভালকৈ ভাজি হোৱাৰ পিছত নেক্সট ছাইডটো ওলটাই দিব। এয়া মোৰ খুব কম সময়তে ধুনীয়া পিঠা হৈ গ'ল। আপোনালোকে বিহুৰ বাবে এই পিঠাবিধ এইবাৰ নিশ্চয় ট্ৰাই কৰিব পাৰে, ভোগালী বিহুৰ বাবে। সেইবাবে মই আগতীয়াকৈ আপলোড কৰিছোঁ আপোনালোকৰ বাবে। আৰু এই পিঠাবিধ ধুনীয়া মুচমুচীয়াও হয়, আপোনালোকে খাই চালে গম পাব। ধন্যবাদ।